everyone, মই Dipanjali সকলোকে স্বাগতম জনালো মোৰা নীতি ব্লগলৈ আশা কৰিছো সকলো ভালে আছে আন এটা ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহি গলো আশা কৰিলো ভিডিঅটো চাই ভাল পাব আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅবোৰ ধুনীয়াকৈ চাই থাকিব পাৰে আৰু যিসকলে অলৰেডি কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ এতিয়া হৈছে মৰ্নিংৰ টাইম আৰু আজি মই একদম মৰ্নিংৰ পৰাই ভিডিঅটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই বনাই আছোঁ পায়স যে এওঁ ক'লে তেওঁৰ হেনো খাবলৈ মন গৈছে আৰু কেতিয়াবা বেলেগো কিবা এটা খাবলৈ মন যায় তো তাকেই ভাবিলোঁ এনেকৈ বনাই দিওঁ আৰু এইখিনিও প্ৰায় হ'বলৈ হৈ গৈছে আৰু এইবোৰ টিফিনবোৰ থৈ মেলি দিলোঁ গোটেইখিনি হৈ গ'ল আৰু এয়া চাওক বাৰ্বি এতিয়াও শুয়ে আছে ৰ'বকচোন মই তাক জগাই চাওঁ আৰু দেখিছে এতিয়া উঠিব লগা টাইম হৈছে যে দেখিছে এতিয়া কি হৈছে বাপৰে উঠা বাৰ্বি উঠা বাৰ্বি ওলাইছে আমি ক'ত যাব ৰেডি হৈছোঁ স্কুল যাম তো ভাবিছোঁ কালি যিমান কান্দিছে আজি বেমাৰ হৈছে যদিও আজি পঠাব লাগিব কিন্তু তাই গাটো ভালেই পোৱা নাই ঔষধ খাই আছে বাৰু কিন্তু ভাল হোৱা নাই ন স্কুল যাব নাই তো এতিয়া আমি গৈ থাকোঁ বলা আৰু স্কুল আহি পায়ে তাই ধুনীয়াকৈ প্ৰাৰ্থনা কৰাত লাগি গৈছে আনদিনা কৰা নাছিলে এনেকৈ আজি অকণমান কৰিছে Now jump. 1, 2, 3, 4, 5. Jump. এতিয়া মই তাইক স্কুলত থৈ পেলাই আছে ইমান দূৰ দিছে বাপৰে আৰু আজি অকণমান সোনকালে যাব লাগিব আৰু এতিয়া হৈছে আবেলিৰ টাইম মানে দুপৰীয়াৰ পৰা মই ভিডিঅ'য়ে কৰা নাই আহিলোঁ তাৰপাছত বলা চিচি দিবা বলা তাৰপাছত স্কুলত আনিবও গ'লোঁ আৰু আজি অলপ সোনকালেও গ'লোঁ কাৰণ সিহঁতৰ আয়া বোলে আজি অহা নাই কমকৈ দুজনী আহিছে মাত্ৰ সেইকাৰণে অলপ সোনকালে যাবলৈ কৈছিলে তো স্কুলত মই গ'লোঁ আনিব লৈ আনিলোঁ তাইক গা পা ধুৱালোঁ ভাত পানী খোৱালোঁ এতিয়া ভাবিছিলোঁ অকণমান ময়ো খালোঁ আৰু এওঁ আহিছিলে এওঁ খাই পেলাই গ'ল আৰু মই ভাবিছিলোঁ আজি শুই যাম অকণমান মোৰ গাটো যিহেতু ভাল নহয় আৰু মৰ্ণিঙতে উঠা হৈছে ন গাটো বেয়া লাগি আছে আৰু লগতে আজি ধুনীয়া বৰষুণ এজাক দিছে এতিয়া সেইকাৰণে মানে অকণমান বতৰ অকণমান ভাল লাগিছে গাটো ঠাণ্ডা লাগিছে ভাবিছিলোঁ অকণমান শুই যাম বুলি কিন্তু আমাৰ এই দুষ্টজনীয়ে মোক শুবলৈ নিদিলে ইমান বদমাছি মানে ইমান স্কুলত যুঁজি আহে তথাপিতো মানে যুঁজা শেষেই নহয় যুঁজিয়ে থাকে মানে আৰু মোকো শুব নিদিলে তাইও নুশুলে তো সেইকাৰণে ভাবিলোঁ আৰু কি কৰিম হোৱা নাই তেতিয়া ভিডিঅ'টোকে ষ্টাৰ্ট কৰোঁ নহয় জানো তো এয়া আৰু চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ আৰু এয়া চাওকচোন কি কৰি আছে আমাৰ পাগল এজনীয়ে এয়া পিনবোৰ লৈ কি কৰিছে দেখিছে দুষ্টটো কি কৰিছে দেখিছে কৰি আছে